তাকে ফটো মানে দিলে বয়া মল্লি হিচাপ দিব লাগে। এইটো কাছু দেখা পাইছো, মই দেখাই নাই এনেকুৱা কাছু। এইটো কাছু কেই কেজি মান হ'ব? অকমান চিংৰাই লৈছো দে। এইটো চাহ দি খা বাঘ পুৰা। হাই গাইজ, ৱেলকাম টু মিণ্টুছ ব্লগ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গা পা ধুলোঁ, চাহ তাহ খালোঁ আৰু এইখিনি কৰাতে অলপ টাইম লৈ, যিহেতু আমাৰ উঠাতে অলপ দেৰি হৈ পুৱাই। আৰু এতিয়া টাইম হৈছে 11:30 বাজিল। আৰু আজি আপোনালোকক কৈছিলোঁ 15 আগষ্টৰ দিনা এটা কিবা ভিডিঅ' দিয়াৰ কথা। এতিয়া চাওঁ কি ভিডিঅ' দিওঁ। তাতে আকাশহঁতো আছে দোকানত ৰখি, তাতে যাই পেলাই তাহাঁতক লগ কৰোঁ। আৰু মিণ্টু আহিছে, এইটো আহিছোঁ সোনকালে যাব লাগে। এতিয়া যাই পেলাই আজি চেলিব্ৰেশ্যনখিনি কৰিব লাগে জলদি। তাৰমানে এই অলপ দেৰি হৈ দিয়ে আমাৰ উঠাতে। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক কি কি কৰিব পাৰোঁ আজি। তো এতিয়া যায়ে থাকোঁ তাড়াতাড়ি তাহাঁতে ৰখি আছে না। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক চাই থাকক ভিডিঅ'। পিকুৰ ফোন মাৰছি ৰ, ঠাণ্ডা নিবা দিছোঁ। এটা ঠাণ্ডাই লৈ যাওঁ ৰ। স্প্ৰাইট খাব বোলে। এইটো কিমান? 100। এই গিলাচ গিটা নলবাৰী ৰাস্তাত বহি আছে পিকুহঁতে। ঠাণ্ডাটো আনিব যি দিছিলে লৈ আহিলোঁ। এতিয়া ইয়াতে ঠাণ্ডা চাণ্ডা খাই পেলাই এই অলপ ফুৰোঁ দে। আজি 15 আগষ্ট বুলি অলপ ফুৰোঁ দিয়ক। 15 আগষ্ট এই আকাশো হৈছে ৰ। আজি নতুনকৈ এণ্ট্ৰি মাৰছে আকাশ ভাই। দে বা খাব নোৱাৰো ভাই আৰু ঘি ইয়াতে দি খা। বাঘ পুৰা। কক কলা ধলি ভাল লাগে। কক কলা ধলি তোৰ নামটো ক'ব লাগিছিল, লৈ আহিলো আমি। পিকুৰ ফেভাৰেট মাল কক কলা। কাৰ চেনীৰ পানী ভাল লাগে। কক কলা ফেভাৰেট মাল পুৰা গ্যাস কাটে। এইটো চেনীৰ পানী। এইটো চেনীৰ পানী নেকি? কোনে খায় এইটো? এইটো তিৰি মানুহ খায়। ফেণ্টাটো তিৰি মানুহ খায়। এইটো খায় আজিকালি ফেণ্টা বাদ দিছে। কোনে লেডিজ কেইটাই? এই সিদিনা যে গৈছিলো সেই মোক এইটো তিৰি মানুহ খাই নেকি? আমি এই মততে আগত যি দোকান গিলা যিখিনি মস্ত ডাঙৰ ডাঙৰ আছে তাতে। মই ঠাণ্ডা নাখাওঁ দে। ভালকে এখন দি চুইফ টুইফ যি গাড়ী আছে আৰু 4 টকা এখন দি ৰানিঙত খুন্দা মাৰি দিলে তাৰমানে এখন ৰাখোঁ। কিন্তু মানুহটোৰ হেলমেট লাগব। ভৰি ছিঙি যাক নাকি? ভৰি ছিঙি যাক, ভৰি মানুহ পাৰি প্লাষ্টিকৰ টেনচন নাই। এখানৰ কথা কৈছে না। এই চান্সতে ভৰে লয়। কোনবা আহিব নাকি? কোনি লোকেল গায়ক নেকি? আমাৰ কিমান ভৰাবি? 600 টাকাৰ ভৰা। ৰাস্তাতকৈ ভিতৰৰ ৰাস্তা গিলাতে ভাল লাগে ফুৰিব। বৰ্তমান মস্ত ভৰা ভাল পুখুৰী মাৰি আমি গা ধুব লাগিব। য'তে পাওঁ আমি ত'তে ৰখি কিনে গাটো ধুই আছোঁ। মস্ত গৰম না। ৰাস্তাৰ আগত যাই আছো ৰ। ক'ৰবাৰ ভাল যদি গা ধুব পৰা পুখুৰী আছে নহ'লে ভাগে নামি গেলি পিকু বোলে গা ধুবা বোলে উত্তেজিত হৈ আছে মালটো। পুখুৰী এটা চাই পেলাই নামি দিব লাগিব। এই মোকে সুধা পুখুৰী আছে যি জেগাত নি আছো। আজি বেলেগ চাইডে আনাই ৰ। তিৰুৱাক লৈকে যাওঁ।
বিৰুৱাৰ পৰা আৰু কক যাওঁ তাতে প্লেনিং কৰি আছোঁ আৰু এতিয়া নাও জানো তাকে লেখান যাই আছোঁ এতিয়া ধুনীয়াকৈ গাছৰ তলত ছায়াত অলপ জিৰাইছোঁ ৰ নাও ধনে আহিবা নাই তাক ৰখি আছোঁ নক্তিপাৰাত আছে বোলে আহি আছে এই আকাশে কমলাবাৰীক যাওঁ যাওঁকে আছে কিবা আছে নেকি তাতে কমলা আছে কমলাবাৰী কমলা বুলি ক'লে আৰু কিবা বেলেগ কমলা হৈ থাকে নেকি ই ৰিক্সাৰ ৰেলি এইটো এলা চাই আছে আৰু খাই আছে কে মোক আৰু অজাই বানাই পেলাইছে কিবা বোলে অজা আন পাই বোলে আৰু লাউটো কৰি বুলিও ষ্টেপটো 30ত পৰিলো না এতে বছি 25ত ফুল এধৰ এতিয়া জোচ আহি আছে 30ৰ পৰা আমাৰ এতিয়া জোচ নাই চুলিৰ কাটৰ কথা মোক লাউটো কৰি পেলাই কি হ'ব কোনটো ফটোত কথা কৈছে তই লাউটো কৰি নেকি আনজন ফটোটো এইটো এই লাউটো কৰি এনে লাউটো কৰি কি কয় খাৰা দিলি ৰাঙা লাউ ধনে আহি পাইছি ৰ দেই তোক বোলে ক'বা গা ধুৱাবা লাগে পুখুৰী চাই আছে ক'ৰবাত বোলে গা ধুই বোলে ক'ত ধুবা পাৰা যাব নেকি তাৰমানে এতে গা ধুম বুলি কৈ আছে ঘৰৰ পৰা ওলাই আহিবলৈ কৈছে ৰাস্তাৰ কাষত পুখুৰী থাকিলে গা ধুম বুঢ়া দিয়া নদীটো আছে চামতা তাতে যাম ভাল নেকি এতিয়া জেগা আনি ভাল হ'ব বুঢ়া দিয়া মানে কহাই বুঢ়া দিয়া চামতা হ'ব চামতাত দে গা ধুবা দিব না তই তোক গাটো ধুইলে হ'ব নাকি গা ধুবা বোলে এক চাইডে ধুই আছে এতিয়া জিৰা হ'লে অলপ টাইম জিৰালো ফুল গৰম দি আছে না ঘাম চাম মানে খাম বহি গেছি সেই জিৰালো এতিয়া যাই থাকো দে যো হাত দেৰি কৰিব নালাগে যো তো ক'ত যাব এতিয়া এনে যাই থাকো ক'বা তাৰ পৰা কমলাবাৰী যাই বোলে দে কমলাবাৰী বলক আমাৰ এতিয়া গাইড কৰিব আমাৰ নাওডনকাই গাইড কৰিব নাওডনকাই য'ত নে আৰু আমি তাৰে পিছে এতিয়া প্ৰথম ভকত মানুহ পুখুৰী পাৰ যাওঁ তাতে ৰিজৰ্টখন চাই গেলি হ'ল তাৰ পৰা ৰাওনা হ'ম আৰু বলক কি ভকত মৰিৰ হেৰিয়ে ভকত মৰিৰ পুখুৰী পুৰা যাত্ৰা আৰু আৰম্ভ যা গাড়ীখন থৈ আহে তোৰ ছাইত ৰখছো যা বৰ্তমান এইটো দিৰুৱা পালো দিৰুৱা চক গাঁৱলীয়া ভিতৰৰ ৰাস্তাগিলাত অলপ স্পীড ব্ৰেকাৰ দিয়ে দেই এতিয়া কৈছোঁ অকস্মাতে ৰাস্তাৰ আহোঁতে ভাল না সৰু চলিগিলা পটকৈ দাঁৰ পাৰি ওলাই অলপ স্কুলৰ আগতো দেই কিন্তু গাঁৱৰ ভিতৰত অলপ বেছিকৈ দেই আজিকালি অলপ আগতে ই ৰিক্সাৰ যিটো লাইন দেখিলোঁ আগৰ ক্লিপটো কথা নাহে পূৰা বুলি ভাড়া চাড়া মাৰি পূৰা গোটাই ই ৰিক্সাৰে লাইন কৰি দিছে সেইবিলাক পূৰা তাতে পালন কৰিছে গোটাই ন পালন মানে আৰু যিহেতু এটা আমাৰ আজি বহুত ফূৰ্তিৰ দিন আজি ভাৰত স্বাধীন হৈছিল ইংৰাজৰ শাসনৰ পৰা আজি ভাৰতখনক হেৰি কৰি আহিছে ভালে আৰু এটা ফূৰ্তি কৰিব লাগে আজিৰ দিনটোত চবে বন্নিবাৰী চক পালোঁ বন্নিবাৰী পাই এনেকৈ সোমাই দিছোঁ অলপ ৰাইট চাইডেদি দিলি এখিনি পাই কি বুলি কয় এখিনি নিৰলা শিঙিমাৰাক যাব পাৰি বুলি হয় ৰাইট চাইডেটো শিঙিমাৰী চক ন শিঙিমাৰা অলপ কিবা খাই লওঁ আৰু হোটেল চাউলক কি ফ্ৰেছ আছে যিটো ফ্ৰেছ আছে এইটো ফ্ৰেছ মানে আকাশে কি খাবি ফ্ৰেছ মিঠাই ফ্ৰেছ মিঠাই নিব কি খাওঁ দেখি আছোঁ ৰা কি আছে বৰ্তমান চিংৰাই লৈছোঁ দে এইটো চাহ এইটো চিংৰা এই গোটাকেইটা চিংৰাই খাইছোঁ দে এই মোক বোলে এতিয়া ঘাৰত পিকুই বোলে টিপি দিছে লত কৰিব পৰা নাই ইয়াতে আৰু চিধা
বয়সক বুলি লৈ যায় না চিধা বয়সক লৈ যায় দাদি আৰু ডাইৰেক্ট দাদি মেট দিছি হা দাদি দাদি মাত দিছি 30 পা কাৰণে ঠাট্টা কৰিছে এতিয়া 22-23 পৰি আছে না মালকেইটা আমি 30 পৰা কাৰণে ফুল ঠাট্টা কৰে এটা হাৱাটো দিল না তান এতিয়া হোটেলৰ পৰা ওলাই যাওঁ এতিয়া চিখৰটো খাই পেলাই চাহ তাহ খাই ওলাই ল'ৰা এই বতাহটো চেঞ্জ হৈছে অলপ ৰ'দটো কমছি এতিয়া হ'লে আগত দেখি এটা বোলে কিবা ভকত মহাজনৰ পুখুৰী আছে পুখুৰীটো চাই আহিবা অলপ আগত আছে পামে আৰু বেছি দূৰ নাই বৰষুণ নাহিব পাৰে ৰিক্স নাই কাৰণে বতাহটো একদম কৰিছে নেকি এই পালোৱে পুখুৰীটো এইটোৱে বোলে ভকত মহাজন আগত হ'ব লাগিব বস্তিটো ভূমি বৰ্মনৰে বস্তি বুলি কয় দুহেঁতে হয় নেকি হয়তো ভূমিবৰণৰ বস্তুটো ৰাজু আগত দিছে এতিয়া ত্ৰি কৰিলো ৰ পুখুৰীটো বয়াৰ লগে ফটো শ্বুট কৰি আছো চাবা পাৰে এইটো চাইডে এখন ব্ৰিজ সৰুকে কেনে লাগছে ভাল লাগছে বতাহ আছে বঢ়িয়া ছায়া দিছে ইয়াতে ভাবিলে মাছ আছে সেইটো মাছ কি মাছ এইটো কেই কিলো মান হ'ব এইটো 5-6 কিলো মান হ'ব এইকেইটা কি একটা গ্লাস কাপ কেনে লাগছে রো রো কালু মাছ এইটো চান্দা কালু মাছ এইটো চাবার কাৰণে এইগুলা মাছ এইটো কাছু কেই কেজি মান হ'ব আৰু আছে কেনেকৈ আনিছে পুৰাণ মান এইটো কেই কিলো মান হ'ব 20 হ'ব না 20 কিলোৰ ওপৰত 20 কেজি 20 কিলোৰ ওপৰত 20-ৰ ওপৰত আছে এইটো টাইট মাল তাত মই দিওঁ নেকি একবাৰ আনা পাটনা আনমাল আছে কাছুটো উঠা কাছুটো তো ডাইৰেক্ট 20 কেজি মান হ'ব 20ৰ বেছি বৰষুণৰ সৈতে পলাবা হৈছে বতাহটো বয়াকে হৈছে না এই চাব পাৰে মেঘ বৰষুণকে ভয় কৰে নেকি ইয়াতে কত জাগা আছে সোমাব সেইখিনি জাগাত যাই আছো কিন্তু বয়া বতাহটো বতাহ আহি গৈছে দেই ফুল বতাহটো একদম বয়া কৰিছে তো তাৰমানে 5 মিনিটতে চেঞ্জ হৈ গৈছে কিবা বেলেগ বতাহ আহি আছে এতিয়া ৰাতিৰ বতাহ হ'লে চব মানুহ জুম কালা যিটো বতাহ এতিয়া মোবাইলত ভালকে গম পোৱা নাই কিন্তু আমি গম পাই আছো একদম কিবা অকস্মাতে চেঞ্জ হৈ গৈছে ধানগিলা চাব পাৰে পুৰা কি বঢ়িয়া এটা লটো লটো হৈ গৈছে যেইকেইটা কাছু দেখা পাইছোঁ আৰু মাছকেইটাতো প্ৰায় 10 কেজিৰ ওপৰত হ'ব আৰু কাছু মই ফাৰ্ষ্ট দেখা পালোঁ ইমান ডাঙৰ কাছু মই দেখাই পোৱা নাছিলোঁ আজি দেখা পালোঁ 20 কেজি মান হ'ব আকৌ কাছু কাছু দেখা পাইছোঁ মই দেখাই নাই এনেকুৱা কাছু তাকে ক'লোঁ মই আৰু চেলেনি পৰি গৈছে বিশেষকে মানুহখিনি আহি পেলাই যি পপকৰ্ণ যি দি আছে বা কিবা কিবি দি আছে ভাল লাগছে এনে আমি দেখা পা বুলি গম নাপাওঁ না দেখা পা বুলি গম পালোঁ আমি কিবা কাৰণে লৈ পাৰিলোঁ তোৰ মাছা কিন্তু তহঁতে দেই কালি তাৰমানে এটা মোবাইল আনিছে ইয়াতে এই চামচাঙৰ S24 আনিৰ ফটো কিন্তু কাজা তুলি ফেলছি মোবাইলত লাও মাৰিবি ৰ মোবাইলৰ কাজা তুলি দে বা ফটো উঠি পেলাই মই আজি কিমান নাম পালো লাও পালো আৰু পালো পেটলা পালো বেলেগ গল নাতকে নাম পাইছো কিন্তু আজি আৰু দে উঠ তো ঢকে দিছো দে তো এতিয়া 25ত না আমি 30ত আমি আৰু উঠা নাই দিছো দে দাদিৰ বয়স বোলে গেটখনত দেখছ না 7 পাক মান ঘূৰিব লাগে না মান ঘূৰিব লাগে পিপু আপাই নাই বোলে গেটখনত আগতে এইখিনি দিছিলো কেনে এটা বতাহ আছিল ন ইতিয়া কেনে গৰম আছিল ইতিয়া কেনে হৈ গৈছে আমাৰ ওচৰতে আছে এখন কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছো একে ভাল লাগছি মই একবাৰ আছিলো কিন্তু ইমান টাইম থকা নাই ধৰ আহিকে গৈছো আৰু এনেকে আজিৰ দৰে এনেকে হেৰি কৰা নাই ভাল লাগে ধুনীয়া এই সেইখিনিৰ পৰাই গৈছো এই সেইখানৰ পৰাই গৈছো
তুই কেনে লাগছে আকাশ থাকা যেগুলা গাছ আছে বঢ়িয়া লাগছে ফুলে গাছ আছে সেই ভিতৰৰ পৰা ফুৰিয়া ভাল লাগিব কিন্তু বতাহটো কেনে বতাহটোতো একদম আৰু গাছ ছায়া বদলাই দিছে ৰূপ বদলাই দিছে না আবাৰে এইটো সৰু ৰাস্তা গৈছে মাজে মাজে এইয়া কিহৰ গাছ গম পা নাকি সৰু বহুত নাম থাকে না এতিয়া কি কিবা গাছ পাহৰিলোৱে গংগা যমুনাতকৈ অলপ হ'লেও ভাল লাগে গংগা যমুনাতকৈ বহুত ওপৰ লেভেলৰ জেগা বিশেষকৈ কাছুকেইটা আৰু মাছকেইটাই পুৰা ভাল লাগে দেখি আৰু মই ফাৰ্ষ্ট দেখা পালোঁ ইমান ডাঙৰ কাছু তাকে ফটো ইমান উঠলি বয়া মল্লি হিচাপ দিব লাগিব আল্লাহ কি জবাব দিবি ইমান ফটো কি কৰিবি আগ জেগা হ'লে 3-4টা ফটো উঠলি বেছ আৰু মানুহ উঠলি বয়া আল্লাহ হিচাপ দিব বোলে আল্লাহ কি হিচাপ দিবি ফটোগিলা কি মল্লি অলপ টাইম থাকিলোঁ ফটো চটো উঠিলোঁ এতিয়া যাই থাকোঁ দে বেছি টাইম থাকিব নোৱাৰা আৰু কাম আছে অলপমান আৰু না যাই থাকোঁ মোবাইলটো কালি ল'লোঁ কিন্তু লৈ পেলাই যেখিনি পইচা গেছি সেইখিনি গেছি আৰু এই ফটোকেইটাই পইচাখিনি পুৰা কাভাৰ কৰি লৈ যিটো বুজা গেলে আইফোন আৰু S24ৰ মাজত বহুত হেৰি আছে মানে কেমেৰাৰ ক্ষেত্ৰত মোটামুটি আৰু যাওঁ ভাত চাত খাওঁ যাই পেলাই দেৰি হৈছে ভাত পানী খাই পেলাই ঘৰত যাই লগ পাম দে ভাত পানী খাই লওঁ ফুল ভোক লাগিছে তে য'তে না কি গা ভাব প্লেনিংটো চেঞ্জ কৰি দিছোঁ দে এই বতাহটো বয়া না সেইকাৰণে গা ভাব প্লেনিংটো চেঞ্জ কৰি পেলাই ডাইৰেক্ট পাৰ্কখনলৈ গুচি গ'লোঁ এই বতাহটো বয়া নহ'বা হ'ব ভাই গা ধোৱা চেষ্টা কৰিলোঁ এনে এটা ডেঞ্জাৰ বতাহ বৰষুণ হৈছে না এই ৰাস্তাৰ অৱস্থা দেখা পাইছিনে যিটো বতাহ বৰষুণ গেল এই মাত্ৰ তাৰমানে আচৰিত অকস্মাত চেঞ্জ হৈছে আমি এই পুখুৰী পাৰত যে আছিলোঁ তাতে থাকাতে বতাহটো চেঞ্জ কিন্তু আহি ইয়াতে থুমিছোঁ আৰু ভিডিঅ' নকৰিলোঁ ডেঞ্জাৰ বতাহ বৰষুণ গৈছে ঠাণ্ডা লাগি গৈছে গাড়ী চলাব পৰা নাই আৰু গোটাই কাপোৰ কানি ভিজিছে এতিয়া চব কাপোৰ কানি সলকে দি ভাত পানী খালোঁ ভিডিঅ' নকৰিলোঁ আৰু ফুল বৰষুণ না এতিয়া ঘৰ আহি পালোঁ গতিকে আজিৰ ভিডিঅ'টো এখিনি আছিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ এখিনি আছিল বাই বাই